Welcome to my YouTube channel Arfaz Vlog. तो আপোনালোক মোৰ চেনেললৈ স্বাগতম জনাইছো। তো আজি আমাৰ ভিডিঅ'টি হ'ব অলপ ধমাকা টাইপৰ। তো ভিডিঅ'টি হ'ব আমাৰ আৰম্ভ এই ঘুগুটোৰ পৰা। এই ঘুগুটোৰ পৰা। তো আজি ভিডিঅ'টো অলপমান মানে আমি এক জায়গাত যাম মানে ট্ৰিপৰ কাৰণে বুলি কয় পিকনিকৰ কাৰণে। তো পিকনিকত ক'ত যাম কি কথা আমি সকলো আলোচনা কৰিম। অলপ ড্ৰেছেছ পিন্ধি তো আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ চেক কৰি থৈ দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব। আপোনালোকক লগ পাই আছোঁ মই ভিতৰত মোবাইল দুদিন মানে বৰ্তমানটো বন্ধই মোবাইল। তো স্কুলৰ কলেজ ছুটি হোৱাৰ পিছতহে মই খবৰটো দিলোঁ। তো আপোনালোকৰ তেতিয়ালৈকে ভিডিঅ' চাই থাকক। এতিয়া ঘৰৰ পৰা ওলালোঁ স্কুলত যাম। তো এতিয়া আপোনালোকে চাই থাকক ইয়াৰ বহুত ভাঙি ৰাস্তা মানে বহুত কষ্ট হয় যাতে। তো এতিয়া মই স্কুলত যাম কথাখিনি পাতিম তাতেতো ভিডিঅ' বনাব পাৰিবা নহয়। তো আপোনালোকে চাই থাকিব মানে মই তাতে যিখিনি কথা মানে পাতোঁ সেইখিনি মই আপোনালোকক পিছতহে ক'ব পাৰিম। মই এই হাইৰোড পাই গ'লোঁ। তো এতিয়া আমি হাইৰোডৰ পৰা যাই থাকোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকক। যাম মানে ঘৰত যাই কিনে ফোন কৰি আছোঁ। তো আপোনালোকে চাই থাকক। সেই গৰখীয়া মন্দিৰ পালোঁ। এই আমাৰ আশিকক লগ পালোঁ। এয়া আশিকে ফুটবল খেলি আছে সৰু ছোৱালীবিলাকৰ লগত। এয়া চাব পাৰে এতিয়া আশিকে খেলিব মই এই সি কৰ্ণাৰ মাৰি আছে। এয়া চাব পাৰে আশিকে ধৰছে। মই ঘৰত আহিছিলোঁ ঘৰৰ অৱস্থা বহুতে বেয়া হৈ গৈছে মানে আমাৰ ঘৰত মোটামুটি 1.5 মাহৰ আমি নাছিলোঁ না সেইবাবে ঘৰটো মানে একেবাৰে বেয়া হৈ গৈছে। তো মই বাহিৰ চাইছিলোঁ আৰু কাপোৰ কিছুমান ল'ব লগা আছে যিহেতু কালি আমি এটা ট্ৰিপত যাম। তো ট্ৰিপটোৰ বিষয়ে আপোনালোকক ক'ম মই অলপ পিছত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যাই আছোঁ চকচকা মানে আমাৰ আটাহতৰ তাতে আছোঁ এইটো ৰাস্তাৰে চকচকা। তো এইটো আমাৰ হেৰি ৰাস্তা আছে সেইটো ৰাস্তাৰে যাওঁ আৰু এটা পিছফালে আছে সেইটো ৰাস্তাৰে নাজানো আজি সেইটো ৰাস্তাৰে গৈছে মানে বৰিয়ামত সেইটো ৰাস্তাৰে আমি এনেকুৱাকৈ ঘূৰি যাব লাগিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। চাব পাৰে মই এনেকুৱা কৰি যাই আছোঁ। আৰু মই আপোনালোকক এটা কথা ক'ব বিচাৰিম চাইকেল ৰাইডত যাম বুলি ভাবি আছোঁ। তো চাইকেল ৰাইডত ক'ত যাওঁ আপোনালোকে কমেণ্ট কৰি জনাব মোক ক'ত গ'লে ভাল হয়। মই ভাবি আছোঁ চাইকেল ৰাইডত এনেই ওচৰতে যাম আৰু মানে বেছি দূৰত নাযাওঁ যাতে মোৰো বেছি কষ্ট নহয় আপোনালোকক যে ভাল ভিউ দেখুৱাব পাৰোঁ। তো এতিয়া আমি যাম এইটো ৰাস্তাৰে এতিয়া এইটো ৰাস্তাৰে। আমি যদি সেই আগৰ ৰাস্তাটোৰে আহিলোঁ হয় আমি সেইটো ৰাস্তাৰে ওলাব লাগিল হয়। এইটো ৰাস্তাৰে আমি ওলাব লাগিল আৰু মই সেইটো মানে আগৰ মানে পিছৰ ৰাস্তাটোৰে আহিলোঁ কাৰণে এইটো হ'ল সন্মুখৰ ৰাস্তা আৰু সেইটো হ'ল পিছৰ ৰাস্তা। আমি যোনটো দি আহিলোঁ সেইটো পিছৰ ৰাস্তা। তো সিদিয়ে আহিলোঁ আৰু আজি মানে বহুত দিন ইদিয়ে আহোঁ ইদি ভাল মানে অলপ চেষ্টা থাকি বহুত হয়। সেইবাবে আজি চালোঁ ভাবিলোঁ সেইটো ৰাস্তাৰে আহিছোঁ কেনেকুৱা লাগে। আপোনালোকে চাওঁ এয়া গাড়ী বহুত আহি আছে মানে এনেকুৱা কৰি। তো গাড়ী নাই গাইজ এতিয়া পাৰ হ'ব পাৰোঁ আমি গাইজ গাড়ী নাই এতিয়া পাৰ হ'ব পাৰোঁ গাইজ মানে বহুত কষ্ট হয় এনেকুৱা কৰি ভিডিঅ' বনালে। সেইকাৰণে ট্ৰিপত এডাল অৰ্ডাৰ দিছোঁ আৰু বহুত গাড়ী আহি আছে মানে ভিডিঅ' আগতে এতিয়া পাৰ হ'ব পাৰোঁ আমি পাৰ হৈ গ'লোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়া পাই গ'লোঁ চকচকা এম ভি স্কুল। এয়া চকচকা এম ভি স্কুল আহি পালোঁ। তো এতিয়া এনেকুৱা কৰি বেয়া হৈছে মানে ক'বই নোৱাৰি মানে চাওক
মানে এনেকুৱা বেয়া মানে গাড়ীৰ শব্দ চাউণ্ড দেখিলে ক'ব আপোনালোকে মোৰে চাইকেলৰ চাউণ্ড কিমান আহি আছে আপোনালোকে চাব পাৰে মানে টেক্সাৰ চাউণ্ডত আমি এইটো চাউণ্ড দিব পাৰে এই যে ৰাস্তা চকাৰ মানে কেনেকুৱা ৰাস্তা পূৰা টেক্সাৰ ক'ৰ চাইডে যাব লগাত বহিছে ৰাস্তা গাইছ ফাইনেলি আহি পালোঁ ঘৰত এতিয়া অলপ ভাত খাম তাৰপিছত আৰু ইয়াৰ চেণ্ডেল আনিলোঁ একযোৰ ইয়াৰ কাৰণে চেণ্ডেলযোৰ কি আপোনালোকে চাব মানে মোৰ পুৰণি চেণ্ডেল তো সৰু ছোৱালীয়ে সদায় পুৰণি চেণ্ডেলে পিন্ধি পেলাই পুৰণি আছে যি নহয় এয়া চেণ্ডেলযোৰ পিন্ধিব মানে পুৰণি চেণ্ডেলযোৰ একেবাৰে পূৰা একেবাৰে তো এতিয়া গা ধুম গা ধুই ভাত খাই আপোনালোকক কৰিছোঁ কি কৰিম গা ধুলে নহ'ব চাবোন দিব লাগিব আপোনালোকক মই যিটো আমি মোৰ মানে ট্ৰিপটোৰ কথা ক'ম বুলি ভাবি আছিলোঁ সেইটো আচলতে আমাৰ কলেজৰ ট্ৰিপো নহয় স্কুল ট্ৰিপো নহয় মানে সেইটো হ'ল আমাৰ টুৰিজিমৰ যিটো আমাৰ ইলেক্টিভ ছাবজেক্ট থাকে 9 আৰু 10ত সেইটো বৰ্তমান মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো দি দিছে ইলেক্টিভ ছাবজেক্ট নহয় মানে সেইটো এটা মানে বাচিলা ছাবজেক্টৰ হিচাপত দিছে মানে সেইটো ছাবজেক্ট মানে আমি লৈছোঁ তো সেই টুৰিজিম ছাবজেক্টটোৰ পৰা আমাক মানে প্ৰজেক্টৰ কাৰণে আমাক এটা মানে ট্ৰিপত লৈ যাব সেই মানে বঙাইগাঁৱত যিখন আমাৰ নতুন কৰি খুলিছে বঙাইগাঁও ডিষ্ট্ৰিক্টত জলি ডাইন বুলি এখন ৰেষ্টুৰেণ্ট খুলিছে সেই ৰেষ্টুৰেণ্টখনত আমাক মানে লৈ যাব তাতে লৈ যায় আমাৰ যিহেতু টুৰিজিমটো হোটেল মেনেজমেণ্ট আৰু টুৰিষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত মানে হেৰি তো আমাক হোটেল মেনেজমেণ্টৰ হেৰি বৰ্তমান যিহেতু হোটেল মেনেজমেণ্টটো বেছি চলি আছে তো হোটেল মেনেজমেণ্টটোৰ ওপৰত মানে আমাক অলপ মানে প্ৰেক্টিকেল দিব তো সেইকাৰণে আমাক প্ৰজেক্টটোৰ কাৰণে আমাক মানে প্ৰেক্টিকেলটোৰ কাৰণে আমাক তাতে ঘূৰাবলৈ যাব আৰু সেইখিনি জেগাত যাই যিখিনি আমাক তাতে বুজাব বা তাতে যিজন মেনেজাৰ আছে সেইজনে আমাক এটা ক্লাছ দিব দি আমাক তাতে যি বুজায় সেইখিনিৰ ওপৰত আমি তাৰ পৰা আহি হেনে আমি তাৰে ওপৰত এটা প্ৰেক্টিকেল কৰিব লাগিব সেই প্ৰেক্টিকেলটোৰ মানে আমাৰ প্ৰেক্টিকেলটো কৰা হোৱাৰ পিছত আমাক এটা নাম্বাৰ দিব তাতে ওপৰত সেই নাম্বাৰটো লৈ আমি পাছ কৰিব লাগিব তো প্ৰথমে আমাক তাতে জলি ডাইনত নিব বঙাইগাঁও ডিষ্ট্ৰিক্টত তাৰপিছত তাৰ পৰা যিখিনি আমাক ক্লাছ কৰে যিখিনি টাইম সেইখিনি টাইম ক্লাছ কৰি আহি আমি অভয়াপুৰীৰ আমাৰ যিটো আস্থা ৰিজৰ্ট বুলি কয় সেই ৰিজৰ্টত আমি আহিম তাত আহি আমি তাতে অলপ ঘূৰি মানে অলপ চাম বস্তুবোৰ তাতেও মেনেজাৰে আমাক আইটিনাৰীখন বুজাই দিব তো তাৰপিছত আমি কাষতে এটা নিজৰা আছে মানে ওপৰত পাহাৰৰ তাতে যাম আমি যাই তাতে চাম অলপ চাই কিনে আমি পাছত আমি আহিম আৰু আমাৰ মানে খোৱা লোৱা হেৰিটো মানে আমাৰ আস্থা ৰিজৰ্টতে হোৱাৰ কথা আছিল কিন্তু মানে 15 দিনৰ কাৰণে বেলেগে মানে বুক কৰি থৈ দিছে তো আমি তাতে খোৱা লোৱাটো কৰিব পাৰবা নহয় মানে আমাক মানে আস্থা ৰিজৰ্টৰ মানে যিটো মেনেজাৰ আছে মেনেজাৰটো আমাৰ বাইদেউৰ মানে তাৰ কাষতে মানে এখন মানে হোটেল না ৰেষ্টুৰেণ্ট থকা বুলি কৈছে সেই ৰেষ্টুৰেণ্টটো মানে খোৱা বোৱাৰ মানে আমাৰ যিখিনি আছে সেইখিনি গোটেইখিনি আমাক মানে হেৰিটো কৰি দিব তো ভালে হয় সেনেকুৱা কৰে হ'লেও তো বাকী আমি আস্থাৰ পৰা যেতিয়া আমি খোৱা লোৱা কৰি আমি মানে খোৱা লোৱা কৰা হ'ব তাৰপিছত অলপ টাইম থাকি তাৰ পৰা আমি আহিম তাৰপিছত ঘৰলৈ মানে কি স্কুল কলেজলৈ আহিম কলেজত তাৰপিছত কলেজৰ পৰা আমি ঘৰলৈ আহিব লাগিব কালি পুৱা তাৰমানে আমি 7টা বজাতে স্কুলত যাই মানে কলেজত যাই পাব লাগিব তো 7টা বজাত গাড়ী ষ্টাৰ্ট হ'ব আমি 7টা বজাত যাম আজি ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব